নমস্কাৰ সকলোকে এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত দশম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 10ৰ গণিতৰ চেপ্টাৰ 2ৰ এক্সাৰচাইজ 2.1ৰ বিষয়ে আলোচনা কৰিম। গতিকে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ষ্টাৰ্ট কৰাৰ আগতে আমি কেইটামান ইম্পৰ্টেণ্ট পইণ্ট পঢ়িব লাগিব। সেই পইণ্টকেইটা জানিলেহে আমি 2.1টো ইজিলি কৰিব পাৰিম। গতিকে চাই লওঁ আগতে পইণ্টকেইটা। প্ৰথম পইণ্টটো কি দিয়া আছে যে যদিহে বহুপদ ৰাশিটো pxৰ ক্ষেত্ৰত y = px হয়, অৰ্থাৎ বহুপদ ৰাশিটোত থকা চলকটো x হয়, তেন্তে আমি লেখ অংকন কৰিলে লেখটোৱে x অক্ষত কিমানবাৰ কাটিছে তাৰ ওপৰত ভিত্তি কৰি শূন্য সংখ্যা নিৰ্ণয় কৰিম। আমি যদি এডাল লেখ অংকন কৰোঁ, ধৰি লওঁ এডাল হৈছে x এক্সিছ আৰু এডাল হৈছে y এক্সিছ, তেন্তে যদিহে আমাৰ দি থোৱা বহুপদটোৰ লেখডাল এনেকুৱা ধৰণৰ হয়, তেন্তে আমি গম পাম যে লেখডালে x অক্ষত ক'ত কাটিছে, এই বিন্দুটোত কাটিছে। এইটোক যদি আমি a বুলি কওঁ, তেন্তে কেইটা পইণ্টত কাটিলে x অক্ষত, যে অকল এটা বিন্দুত কাটিছে। তাৰ মানে কি বুজিলোঁ, দি থোৱা বহুপদটোৰ শূন্য সংখ্যা এটা। ঠিক তেনেদৰে আমি দি থোৱা বহুপদ ৰাশিটোৰ থকা চলকটো কি হয় সেইটো চাম, আৰু সেই চলকটো যদি আমাৰ x হয়, তেন্তে x অক্ষত কেইবাৰ কাটিছে সেইটো চাম, আৰু তাৰ ওপৰত ভিত্তি কৰি পেলাই আমি শূন্য সংখ্যাটো নিৰ্ণয় কৰিম। ঠিক একেধৰণে যদিহে বহুপদ ৰাশিটো py ৰ ক্ষেত্ৰত x = py হয়, অৰ্থাৎ বহুপদ ৰাশিটোত থকা চলকটো y হয়, তেন্তে আমি লেখ অংকন কৰিলে লেখটোৱে y অক্ষত কিমানবাৰ কাটিছে তাৰ ওপৰত ভিত্তি কৰি শূন্য সংখ্যা নিৰ্ণয় কৰিম। এই দুটা পইণ্টৰ ওপৰত ভিত্তি কৰিয়ে আমি অনুশীলনী 2.1ৰ সলিউশ্যন কৰিম। গতিকে ব'লা আমি অনুশীলনী 2.1 অৰ্থাৎ এক্সাৰচাইজ 2.1ৰ সলিউশ্যন কৰিবলৈ আগবাঢ়োঁ। অনুশীলনী 2.1 কুৱেশ্যনটোত কি দিয়া আছে আমাক, যে কিছুমান বহুপদ pxৰ ক্ষেত্ৰত y = pxৰ লেখবোৰ তলত চিত্ৰত দিয়া আছে, প্ৰতিটো ক্ষেত্ৰতে pxৰ শূন্য সংখ্যা উলিওৱা। কি হ'ল, এইটো আমাৰ কিতাপতে দিয়া আছে, এনেকৈ এখন লেখ দিয়া আছে, আৰু কিহৰ ক্ষেত্ৰত দিছে, y = px বুলি দিছে, অৰ্থাৎ আমাৰ যিটো ইয়াত ব্যৱহাৰ হোৱা চলক ৰাশিটো সেইটো হৈছে x। গতিকে আমি চাম যে ইয়াত যিডাল লেখ অংকন কৰিছে, এই লেখডালে x অক্ষ, অৰ্থাৎ এইডাল আমাৰ x অক্ষ দিয়া আছে, এই x অক্ষডালত কেইবাৰ কাটিছে। দেখিছোঁ যে x অক্ষৰ সমান্তৰালভাৱে এই লেখডাল গৈছে, গতিকে এইডাল আমি যিমানেই আগলৈ বঢ়াই নিনো x অক্ষত কেতিয়াও নেকাটে। যিহেতু কৈছিলোঁ যে x অক্ষত কেইবাৰ কাটিছে তাৰ ওপৰত ভিত্তি কৰি পেলাই আমি কেইটা শূন্য আছে কম। যিহেতু লেখডালে এবাৰো কটা নাই, গতিকে আমি কি হ'ব সমাধানটো, যে ইয়াত আমি এটাও শূন্য নাই বুলি লিখিম, অৰ্থাৎ এটাও শূন্য নাই। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। কুৱেশ্যন নম্বৰ 2ত কি হৈছে, আমাক এইডাল লেখ দিয়া আছে, দি থোৱা আছে যে এইডাল হৈছে x এক্সিছ আৰু এইডাল হৈছে y এক্সিছ। এতিয়া কি হৈছে, ইয়াত লেখডাল কেনেকুৱা, যে লেখডাল এনেকৈ তলৰ পৰা প্ৰথমে y এক্সিছত কাটিছে আৰু পুনৰ এনেকৈ ওপৰলৈ উঠি গৈ আছে। যিহেতু আমাৰ বহুপদটো px বুলি দিয়া আছে, অৰ্থাৎ চলক কি আছে, আমাৰ ইয়াত চলকটো কি হ'ব, x হ'ব। গতিকে আমি ক'ব পাৰোঁ যে x এক্সিছত যিমানবাৰ আমাৰ এই লেখডালে কাটিব সেইটাই আমাৰ শূন্য থাকিব। যিহেতু এই পইণ্টটোত যদি আমি এই বুলি কওঁ, এই পইণ্টটোত মাত্ৰ এবাৰেই কাটিছে, গতিকে ইয়াত কেইটা শূন্য থাকিব, ইয়াত এটাই শূন্য থাকিব, আৰু সমাধানটোত সেইটোৱে লিখিব লাগিব। গতিকে যিটো 2 নম্বৰ সমাধান হ'ব সেইটো হ'ব যে ইয়াত এটা শূন্য আছে, কাৰণ ইয়াত এবাৰ কাটিছে। চ' নেক্সট 3 নম্বৰটোলৈ যাওঁ। ইয়াত কেনেকৈ পাইছোঁ, যে যেতিয়া আমি এই লেখডাল অংকন কৰি থোৱা দেখুওৱা আছে যে প্ৰথমে ইয়াত এটা পইণ্টত কাটিছে, এই বুলি লিখিছোঁ। নেক্সট এই লেখডালে আকৌ x এক্সিছত এইটো পইণ্টত কাটিছে, আৰু নেক্সট আকৌ এইটো পইণ্টত কাটিছে, মানে এনেকৈ তলৰ পৰা ওপৰলৈ উঠি যাওঁতে আকৌ এবাৰ কাটিছে, অৰ্থাৎ 3বাৰ কাটিছে, মানে a b c এই 3টা পইণ্টত কাটিছে। গতিকে ইয়াত কেইটা শূন্য থাকিব, 3টা শূন্য থাকিব। অৰ্থাৎ আমাক যিটো px দি থোৱা থাকিব, সেই xৰ মানত যদি আমি এই জেগাত থকা এই পইণ্টটো যদি আমি এই xৰ ঠাইত বহুৱাই দিওঁ, ধৰি লোৱা ইয়াত -3 আছিলে, যদি আমি -3 এই xৰ ঠাইত বহুৱাই দিওঁ, তাৰমানে p-3 ভেলুটো তেতিয়া কি হৈ যাব লাগিব, 0 হৈ যাব লাগিব। অৰ্থাৎ সেই মিনিংটোৱে এইটোত ইয়াত বুজাইছে। অৰ্থাৎ শূন্য মানে যেতিয়া সেই পইণ্টটো ইয়াত xৰ ঠাইত বহুৱাই দিম, তেতিয়া তাৰ ভেলুটো কি হৈ যাব, 0 হৈ যাব। আৰু ইয়াত আমি এই 3টা এনেকুৱা ধৰণৰ কি পাম, পইণ্ট পাম, য'ত a b c বুলি আমি বুজাইছোঁ বা নামকৰণ কৰিছোঁ। নেক্সট কুৱেশ্যনলৈ যাওঁ। দেখুওৱা আছে যে এই লেখডাল এনেকৈ ওপৰৰ পৰা আহিছে, এটা পইণ্টত কাটিছে, পুনৰ ই তললৈ আহি পেলাই আকৌ এনেকৈ ওপৰলৈ ওলাই গৈছে, অৰ্থাৎ ওপৰলৈ গুচি গৈছে, ধৰি লোৱা এনেকৈ। গতিকে কি হ'ল, যে এই এটা পইণ্টত কাটিছে আৰু 2টা পইণ্টত কাটিছে, অৰ্থাৎ এইকেইটাক যদি আমি কৈ দিওঁ d আৰু e বুলি,
দুটা পইণ্টৰ যদি আমি নামাকৰণ কৰোঁ গতিকে ইয়াত কেইটা পইণ্টত কাটিছে x অক্ষত যিহেতু দুটা পইণ্টত কাটিছে কাৰণটো কি যিহেতু আমাক দি থোৱা বহুপদটো হৈছে px অৰ্থাৎ চলক ৰাশিটো আমাৰ কি আছে x আছে গতিকে আমাৰ কি হ'ল x অক্ষত কেইবাৰ কাটিছে চাম x অক্ষত আমাৰ দুটা পইণ্টত কাটিছে এটা হ'ল এইটো আৰু এটা হ'ল এইটো যিকেইটা আমি d আৰু e বুলি কৈছোঁ গতিকে ইয়াত কেইটা শূন্য আছে আমাৰ দুটা শূন্য আছে নেক্সটটো লৈ যাওঁ এতিয়া চোৱা যে লেখডালে কেইটা পইণ্টত কাটিছে প্ৰথমে এনেকৈ ওপৰলৈ গৈ পেলাই এটা পইণ্টত কাটিলে পুনৰ আকৌ ঘূৰি আহি পেলাই আকৌ বেলেগ এটা পইণ্টত কাটিছে এক্স এক্সিছত আকৌ এনেকৈ ঘূৰি গৈ পেলাই আকৌ 3 নম্বৰ পইণ্টত কাটিছে আকৌ ই ওপৰলৈ গৈ পেলাই আকৌ তললৈ গুচি আহিছে অৰ্থাৎ 4টা পইণ্টত কাটিছে গতিকে এটা দুটা তিনিটা 4টা পইণ্টত কাটিছে এক্স এক্সিছক 4টা পইণ্টত কাটিছে অৰ্থাৎ আমাৰ ইয়াত কেইটা শূন্য থাকিব 4টা শূন্য থাকিব অৰ্থাৎ 4টা শূন্য আছে বুলি লিখিছোঁ সেইকাৰণে আমি নেক্সটটো চাম যে কি হয় আমি ইয়াৰ থিয়ৰিখিনি পঢ়োঁতে পাইছিলোঁ তোমালোকে আগৰ ভিডিঅ'টো যদি চোৱা নাই চাই ল'বা বা ইয়াৰ ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাই যাবা যে কি হৈছে যদিহে এডাল এনেকুৱা এডাল লেখ থাকে আৰু লেখডালত যদি px যদি এটা বহুপদ হয় আৰু যদিহে লেখডাল অংকন কৰোঁতে যদি ইয়াত সম্পূৰ্ণকৈ কাট নেখাই জাষ্ট টাচো কৰি যায় অৰ্থাৎ চুই পেলাইও যায় এই এক্স এক্সিছত তেতিয়াও সেইটো এটা শূন্য বুলি ধৰা হয় বা সেইটো এটা শূন্য হয় গতিকে কি হৈছে ইয়াত দেখিছোঁ যে আমি লেখডালে এটা পইণ্টত কাটিছে পুনৰ ই ওপৰলৈ এনেকৈ গুচি গৈছে আকৌ সি জাষ্ট টাচ কৰি পেলাই আকৌ সি ওপৰলৈ গৈছে আৰু পুনৰ ই ঘূৰি আহি পেলাই কি কৰিছে আকৌ এটা পইণ্টত টাচ কৰিছে এক্স এক্সিছত বা এক্স অক্ষত আৰু পুনৰ ই ওপৰলৈ গুচি গৈছে অৰ্থাৎ এটা দুটা আমি তিনিটা পইণ্টত ইয়াক দেখিছোঁ যে এই তিনিটা পইণ্টত এক্স এক্সিছত কাটিছে বা চুই গৈছে গতিকে কি হ'ল ইয়াত কেইটা শূন্য থাকিব আমি 3টা শূন্য আছে বুলি ক'ম অৰ্থাৎ সমাধানটো হ'ব ইয়াত 3টা শূন্য আছে আৰু অনুশীলনী 2.1ত অকল ইমানখিনিয়ে আছে ইয়াতকৈ আৰু বেছি কৰিব নালাগে কিন্তু ইয়াত থকা প্ৰত্যেকটো কনচেপ্ট বহুত ইম্পৰ্টেণ্ট হয় কেতিয়াবা এনেকুৱা হয় যে কেইটা পইণ্ট কাটিছে তাৰ ওপৰত ভিত্তি কৰি পেলাই আমাক বহুপদটো কিমান মাত্ৰাৰ বহুপদ হ'ব সেইটো উলিয়াবলৈ আহে গতিকে আজিলৈ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আমি নেক্সট ভিডিঅ'টোত লগ পাম সকলোকে গতিকে যদিহে চেনেলটো চোৱা নাই ভালকৈ চাবা আৰু যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবা কেনেকুৱা লাগিছে ভিডিঅ'টো আজিলৈ ভিডিঅ'টো মই ইমান দেৰি দিছোঁ ধন্যবাদ